করোনা 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 গোটেই বিশ্বজুৰি কেৱল এটাই নাম করোনা। এই মৃত্যুদূৰদৰ্শী করোনা বৰ ভয়ানক। আপোনালোকে বাৰু সাৱধান হ'লনে? আপোনালোকে বাৰু সজাগ হ'লনে? যদি সজাগ হোৱা নাই এতিয়াৰে পৰা সজাগ হওক, কাৰণ ইটালীৰ দৰে এনেকুৱা ভুল নকৰিব। আপোনালোকে গম পাইছে যে ইটালীত নৰসংহাৰ ৰূপী এই করোনা ভয়াৱহ ৰূপ লৈছে। গতিকে বন্ধুসকল, এটা কথা মন কৰিব, ICMR আমাক কিছুমান সাৱধানবাণী দি দিছে যে এতিয়ালৈকে আমাৰ ভাৰতত প্ৰায় 182তকৈ ওপৰত সংক্ৰমিত হৈছে এই বেমাৰ। গতিকে বন্ধুসকল, এই করোনা ভাইৰাছক সহজভাৱে নল'ব, আনহাতে আতংকিতও নহ'ব। কাৰণ কিয়, আপোনালোকে এটা কথা গম পায় যে সাৱধানীৰ মৰণ নাই। গতিকে বন্ধুসকল, সাৱধান হওক। আপোনালোকে মাস্ক পৰিধান কৰক, ভিৰৰ পৰা আঁতৰি থাকক আৰু মানুহৰ লগত সহজতে হাত নিমিলাব। আপোনালোকে গম পাইছে, আপোনালোকে পৰিষ্কাৰ হৈ থাকক, এই করোনাৰ পৰা হাত সাৰি থাকিব পাৰিব। আপোনালোকে কিছুমান বস্তু খোৱাৰ পৰা আঁতৰত থাকক, যেনে কোল্ড ড্ৰিংকছ, ফ্ৰিজৰ তেনেকুৱা কিছুমান ঠাণ্ডা বস্তু, এইবোৰ বস্তু নাখাব। আৰু আপুনি নিজৰ লগতে আপোনাৰ পৰিয়াল আৰু আপোনাৰ অঞ্চলটো সজাগতা সভা কৰক। আপুনি নিজেও সজাগ হওক, লগতে আনকো সজাগ কৰক। আপুনি নিজেও বাচক আৰু লগতে আনকো বচাওক। গতিকে যদি এনেকুৱা কাম কৰে, তেনেহ'লে নিশ্চয় আমি করোনাৰ পৰা হাত সাৰি থাকিব পাৰিম। আপোনালোকে অযথা ক'তো ফুৰিবলৈ নাযাব। আপোনালোকে নিশ্চয় গম পাইছে যে চৰকাৰে আমাক 16 দিন বন্ধ দিছে। স্কুল, কলেজ, ছুইমিং পুল, শ্বপিং মল, চিনেমা হল তথা ৰাজহুৱা স্থানত আমাক কোনো ভিৰ কৰিবলৈ দিয়া নাই। আপোনালোকৰ যদি কোনো বিশেষ কাম নাথাকে, তেনেহ'লে আপোনালোকে ঘৰতে থাকক। আপোনালোকে অযথা ভিৰ নকৰিব। আপোনালোকে সজাগ হওক। আপোনালোকে মাস্ক পৰিধান কৰক। আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক। আপোনালোকে হাত মুখ ধুই থাকক, যাতে কোনো ভাইৰাছে আপোনাক আক্ৰমণ কৰিব নোৱাৰে, তাত লক্ষ্য ৰাখিব। ICMR আমাক কৈছে যে তেওঁলোকে ইতিমধ্যে পৰীক্ষা কৰি আছে যে আমাৰ ভাৰতবৰ্ষ ষ্টেজ 2ত আছে নে ষ্টেজ 3ত আছে। ICMR আমাক এষাৰ কথা কৈছে। ICMR অৰ্থাৎ ইণ্ডিয়ান কাউন্সিলছ অফ মেডিকেল ৰিচাৰ্চ, তেওঁলোকে এষাৰ কথা কৈছে যে তেওঁলোকে ইতিমধ্যে পৰীক্ষা নিৰীক্ষা কৰি আছে, তেওঁলোকে বহুত কষ্ট কৰি আছে। তেওঁলোকে কৈছে যে আমাৰ ভাৰতবৰ্ষ ষ্টেজ 2ত আছে নে ষ্টেজ 3ত আছে, সেইটো তেওঁলোকে পৰীক্ষা কৰি আছে। যদি ষ্টেজ 2ত আছে, তেনেহ'লে কি হ'ব? আৰু যদি ষ্টেজ 3ত আছে, তেতিয়াহ'লে কি হ'ব? তেওঁলোকে স্পষ্টকৈ কৈছে যে যদি ষ্টেজ 2ত আছে, তেনেহ'লে আমাৰ ইমান ভয় কৰিবলগীয়া কথা নহয়। কাৰণ যদি ষ্টেজ 2ত আছে, কোনোবা বহিৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আহে বা বহিদেশৰ পৰা আমাৰ ইয়ালৈ আহে, তেনেহ'লে তাৰ গাত করোনা ভাইৰাছ যদি থাকে, তেনেহ'লে তেওঁ আমালৈ কঢ়িয়াই আনিব। আৰু যদি নাথাকে, তেনেহ'লে কোনো ভয়ৰ কাৰণ নাই। আৰু যদি ষ্টেজ 3ত থাকে, তেনেহ'লে কিন্তু বন্ধুসকল বৰ ভয়ানক কথা হ'ব। কাৰণ ষ্টেজ 3ত থাকিলে আমাৰ বহিৰাজ্যৰ পৰা বা বহিদেশৰ পৰা কোনো ব্যক্তিয়ে এই ভাইৰাছ কঢ়িয়াই অনাৰ কোনো দৰকাৰ নহ'ব। আমাৰ ইয়াতেই এই ভাইৰাছৰ সৃষ্টি হ'ব আৰু তেতিয়া এজনৰ পৰা আন এজনলৈ বিয়পিব। আৰু এনেকৈ এদিনত সহস্ৰাধিক লোকৰ তাতে এই ভাইৰাছ সংক্ৰমিত হ'ব আৰু তেতিয়া কিন্তু বচোৱাটো অসম্ভৱ হৈ পৰিব। গতিকে বন্ধুসকল, আপোনালোকে গমেই পাইছে যে এই ভাইৰাছ কিমান ভয়ানক। এই ভাইৰাছ যদি ষ্টেজ 3ত হয়, তেনেহ'লে কিমান ভয়ানক হ'ব। আৰু তেতিয়া কিন্তু যদি আমাৰ দেশ ষ্টেজ 3 থাকে, তেতিয়া কিন্তু
আমাৰ দেশক বচোৱাটো বৰ কঠিন হৈ পৰিব কাৰণ এতিয়ালৈকে ডক্টৰসকলে এই মেডিচিন তৈয়াৰ কৰিব পৰা নাই বা ভেকচিন তৈয়াৰ কৰিব পৰা নাই গতিকে বন্ধুসকল আপোনালোকে সজাগ হওক এই ভাইৰাছৰ পৰা হাত সাৰি থাকক ভয় নকৰিব আপোনালোকে ডক্টৰসকলে চিকিৎসকসকলে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে এইটো প্ৰমাণ কৰোঁতে কিছু সময় লাগিব এইটো অন্তত 14-15 দিন সময় লাগিব গতিকে তাৰ পিছতহে আমি গম পাম যে আমাৰ দেশ ষ্টেজ 2ত আছে নে ষ্টেজ 3ত আছে গতিকে বন্ধুসকল আপোনালোক এতিয়াৰে পৰা সজাগ হওক এইটো সহজভাৱে নল'ব আপোনালোকে সজাগ হওক কাৰণ এটা কথা আপোনালোকে সকলোৱে জানে যে সাৱধানীৰ মৰণ নাই গতিকে ভগৱানলৈ এটাই প্ৰাৰ্থনা যাতে এই বেমাৰ আমাৰ মাজলৈ নিবিয়পে